নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ অফ ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সৰ্বিলিন নামৰ লিভাৰ টনিকটোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টোত সৰ্বিলিন চিৰাপৰ কম্পজিশ্যন, ইয়াৰ ড'জ, ইয়াৰ ছাইড ইফেক্ট, কিছুমান কণ্ট্ৰাইণ্ডিকেশ্যন ইত্যাদিৰ ওপৰত আলোচনা কৰা হ'ব। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই সৰ্বিলিন নামৰ চিৰাপটো ফ্ৰেংকো ইণ্ডিয়ান নামৰ কোম্পানীটোৱে মেনুফেকচাৰ কৰে আৰু ইয়াক 100 ml আৰু 200 ml পেকেজিঙত পোৱা যায়। ইয়াৰে 100 ml MRP হ'ল 93 rupees আৰু 200 ml MRP হ'ল 140 rupees। এইখিনিতে এটা কথা উল্লেখযোগ্য যে যিটো সৰ্বিলিন চিৰাপ আছে এই সৰ্বিলিন চিৰাপটো সুগাৰ ফ্ৰী নহয়, অৰ্থাৎ ইয়াক ডায়েবেটিছ থকা ৰোগীয়ে খাব নোৱাৰে। যদি কোনো ডায়েবেটিছ থকা ৰোগীয়ে সেম কম্পজিশ্যনৰ চিৰাপ খাবলৈ ইচ্ছা কৰে তেন্তে ইপকা নামৰ কোম্পানীৰ সৰলিপ চিৰাপটো খাব পাৰে। এই সৰলিপ চিৰাপটো 200 ml পেকেজিঙত আহে আৰু ইয়াৰ 200 ml MRP হ'ল 130 rupees। এতিয়া আহিছোঁ আমি সৰ্বিলিন চিৰাপৰ কম্পজিশ্যনৰ বিষয়ে। এই সৰ্বিলিন চিৰাপত প্ৰধানকৈ দুটা ইনগ্ৰেডিয়েণ্ট থাকে। নম্বৰ 1 ট্ৰাইকলিন চাইট্ৰেট আৰু ইয়াৰ এমাউণ্ট হ'ল 0.55 গ্ৰাম পাৰ 10 ml আৰু অন্য এটা ইনগ্ৰেডিয়েণ্ট হ'ল সৰ্বিটল যাৰ এমাউণ্ট হ'ল 7.15 গ্ৰাম পাৰ 10 ml। ইয়াৰে প্ৰথম যিটো ইনগ্ৰেডিয়েণ্ট আছে এই ইনগ্ৰেডিয়েণ্টটো হ'ল ট্ৰাইকলিন চাইট্ৰেট আৰু ই হ'ল এটা বাইল এচিড বাইণ্ডিং এজেণ্ট আৰু এই ট্ৰাইকলিন চাইট্ৰেটে মেটাবলিজিমত সহায় কৰে। ইয়াৰ 2 নম্বৰ ইনগ্ৰেডিয়েণ্ট যিটো সৰ্বিটল, এই সৰ্বিটলটো হ'ল এটা অসমটিক লেক্সেটিভ। ই অসমোচিছ অৰ্থাৎ আশ্ৰিতি প্ৰক্ৰিয়াৰ দ্বাৰা লাৰ্জ ইণ্টেষ্টাইন বা বৃহদান্তত যি তেজৰ পৰিবহণ হৈ থাকে সেই তেজৰ পৰা অতিৰিক্ত পানী শোষণ কৰি বৃহদান্তত থকা শৌচ ঢিলা কৰে, অৰ্থাৎ ইয়াক কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যত ব্যৱহাৰ কৰিব পাৰি। এতিয়া আহিছোঁ আমি সৰ্বিলিন চিৰাপৰ ব্যৱহাৰৰ বিষয়ে। সৰ্বিলিন চিৰাপৰ প্ৰথম ব্যৱহাৰটো হ'ল ইয়াক ফেটি লিভাৰৰ বাবে ব্যৱহাৰ কৰা হয়। ফেটি লিভাৰৰ বাবে কোনো ব্যক্তি যদি পেটৰ বিষত বা বমি বা অকলে অহা ভাগৰু অনুভৱ কৰে বা কমজোৰি অনুভৱ কৰে সেই ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰে। কিন্তু যদি কোনো ব্যক্তিৰ মদ খোৱাৰ ফলত ফেটি লিভাৰ হয় বা কোনো মদাহী ব্যক্তিৰ যদি ফেটি লিভাৰ হয় তেন্তে সেই ফেটি লিভাৰৰ ক্ষেত্ৰত এই সৰ্বিলিন চিৰাপ ব্যৱহাৰ কৰিব নোৱাৰে। সেয়েহে সৰ্বিলিন চিৰাপৰ যিটো বাকচ থাকে সেই বাকচত লিখাই থাকে ইট ইজ ইউজ ফৰ নন এলকহলিক ফেটি লিভাৰ ডিজিজ। নম্বৰ 2 ইয়াৰ ব্যৱহাৰ হ'ল সৰ্বিলিন চিৰাপৰ দ্বিতীয়টো ব্যৱহাৰ হ'ল ইয়াক অকেজনেল কনষ্টিপেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। সৰ্বিলিন চিৰাপৰ 3 নম্বৰ ব্যৱহাৰটো হ'ল ইয়াক ডাইজেষ্টিভ ছিষ্টেম ডিছঅৰ্ডাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ কোনো ব্যক্তিৰ যদি খোৱা খাদ্য ভালকৈ হজম নহয় বা পাচন নহয় আৰু সময়মতে ভোক নালাগে সেই ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছত আহিছোঁ আমি সৰ্বিলিন চিৰাপৰ কিছুমান ছাইড ইফেক্টৰ বিষয়ে। ইয়াৰ প্ৰধান 3টা ছাইড ইফেক্ট হ'ল নম্বৰ 1 ড্ৰাই মাউথ অৰ্থাৎ মুখখন শুকান লাগিব পাৰে। নম্বৰ 2 ডিহাইড্ৰেশ্যন অৰ্থাৎ দেহত পানীৰ পৰিমাণ কমি যাব পাৰে আৰু 3 নম্বৰ ইলেক্ট্ৰলাইট ইমবেলেঞ্চ। ইয়াৰ পিছত আহিছোঁ আমি সৰ্বিলিন চিৰাপৰ কিছুমান কণ্ট্ৰাইণ্ডিকেশ্যনৰ বিষয়ে। সৰ্বিলিন চিৰাপত থকা 2টা ইনগ্ৰেডিয়েণ্ট অৰ্থাৎ সৰ্বিটল আৰু ট্ৰাইকলিন চাইট্ৰেট এই দুয়োটাৰ এটা নাইবা দুয়োটাৰ ওপৰত যদি কোনো ব্যক্তিৰ এলাৰ্জি থাকে তেন্তে সেই ব্যক্তিয়ে এই সৰ্বিলিন চিৰাপ ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ পিছত 2 নম্বৰ কোনো ব্যক্তিয়ে যদি পাইলছ বা ৰেক্টেল ব্লিডিঙত ভুগি থাকে বা ফিস্তুলা ইত্যাদিত ভুগি থাকে তেন্তে সেই ব্যক্তিয়ে সৰ্বিলিন চিৰাপ ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ পিছত ইয়াৰ 3 নম্বৰ কণ্ট্ৰাইণ্ডিকেশ্যনটো হ'ল কোনো ব্যক্তিয়ে যদি অতিপাত এচিডিটি নাইবা GERD অৰ্থাৎ গেষ্ট্ৰ ইছ'ফেগেল ৰিফ্লেক্স ডিছঅৰ্ডাৰত ভুগি থাকে তেন্তে সেই ব্যক্তিয়েও এই সৰ্বিলিন চিৰাপ ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ পিছত আহিছোঁ আমি সৰ্বিলিন চিৰাপৰ ড'জৰ বিষয়ে। যদিহে সৰ্বিলিন চিৰাপটো ফেটি লিভাৰ নাইবা হজমৰ গণ্ডগোলৰ বাবে প্ৰয়োগ কৰা হয় তেতিয়া এডাল্টৰ ক্ষেত্ৰত অৰ্থাৎ 12 বছৰতকৈ ওপৰৰ মানুহৰ ক্ষেত্ৰত ইয়াক 10 ml কৈ দুবাৰ ভাত খোৱাৰ আধা ঘণ্টাৰ আগত ব্যৱহাৰ কৰা হয় আৰু চিলড্ৰেনৰ ক্ষেত্ৰত অৰ্থাৎ 12 বছৰতকৈ তলৰ কোনো শিশুৰ ক্ষেত্ৰত ইয়াক
5 ml কৈ দুবাৰ ভাত খোৱাৰ আগত ব্যৱহাৰ কৰা হয় আৰু যদিহে ইয়াক কনষ্টিপেশ্যন ঠিক কৰাৰ কাৰণে অৰ্থাৎ কোষ্ঠকাঠিন্য ঠিক কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় তেতিয়া এডাল্টৰ ক্ষেত্ৰত ৰাতিপুৱা ব্ৰেকফাষ্টৰ আগত 10 ml ৰ পৰা 20 ml অলপ পানীৰ লগত মিলাই খাব দিয়া হয় আৰু চিলড্ৰেনৰ ক্ষেত্ৰত ইয়াক 10 ml পানীৰ লগত মিলাই ব্ৰেকফাষ্টৰ আগত খাবলৈ দিয়া হয় আজিলৈ ভিডিঅ'টো এইখিনিয়ে যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো চাই কেনে পালে তলত কমেন্ট কৰি জনাব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ